বাইহাটা চাৰিআলিৰ ননৰাত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এগৰাকী ছাত্ৰ নিহত ছাত্ৰগৰাকী হৰ্ষিত কৃষ্ণ দেৱদাস বুলি জানিব পৰা গৈছে জানিব পৰা মতে স্কুললৈ চাইকেলেৰে আহি থকা অৱস্থাত এখন সিমেন্ট ভৰ্তি গধুৰ ট্ৰাকে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় দশম শ্ৰেণীত পঢ়ি থকা এগৰাকী ছাত্ৰৰ নিহত ছাত্ৰগৰাকী কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা উত্তেজিত স্থানীয় ৰাইজে অৱৰোধ কৰিছে বাইহাটা চাৰিআলি গুৰেশ্বৰ সংযোগী পথ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS01DD3367 না আজি একজেক্টলি 9টামান বজাত ল'ৰাজন এইফালৰ পৰা আহি আছে আমি মই স্পটত নাই মই এইফালৰ পৰা আহিছোঁ মই প্ৰিন্সিপাল হয় বাৰু স্কুলখনৰ গতিকে পিছফালৰ পৰা এই চিমেণ্ট ভৰ্তি ট্ৰাকখনে গাড়ীখন মাৰিছে গতিকে আমি দেখিবলৈ পাইছোঁ এইখিনি অন্ততঃ স্কুলৰ সময়খিনিত গাড়ীখিনি যথেষ্ট কণ্ট্ৰল হোৱাৰ প্ৰয়োজন আছিল আৰু আপোনালোকে ইয়াতে চাই দেখিব গাঁৱে ভয়ে ইমান স্পীড ব্ৰেকাৰ লগোৱা হয় ৰোডৰ ফালৰ পৰা কিন্তু ইমানকেইখন ইয়াত মানে বিদ্যালয় আছে মহাবিদ্যালয় আছে কিন্তু আপোনালোকে দেখিব মানে প্ৰায় এটাও মানে স্পীড ব্ৰেকাৰ নাই এটলিষ্ট এই ননৰাৰ পৰা কৰৰা এইখিনিলৈকে এটা স্পীড ব্ৰেকাৰ আপোনালোকে দেখা নাপায় মই চেলেঞ্জ দি কথাটো কৈছোঁ গতিকে আৰু চাইড বামৰ অৱস্থা নাই ইয়াতে গতিকে এনেকুৱা ক্ষেত্ৰত এই ধৰণৰ মানে এই খুজি খোৱা এই মানে ইমান মানে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকে এই চৰকাৰী বিদ্যালয়ত পঢ়ি আছে আৰু মানে চাইকেল লৈ আহি থাকোঁতে যদি এনেকুৱা ঘটনা হয় আৰু অদূৰ ভৱিষ্যতে এই ল'ৰা ছোৱালীবিলাকৰ নিৰাপত্তা কি হ'ব গতিকে মই প্ৰশাসনক মই কৰজোৰে আবেদন জনাইছোঁ এই ঘটনা সেই ঘটনা হ'ব লাগে আৰু আমি ইয়াৰ পিছত যদি এই নেইটো আমি বিচাৰ নাপাওঁ তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলক বা আমাৰ ৰাইজে কেনেধৰণৰ কি হেৰি ল'ব পাৰে সেইটোৰ কাৰণে কৰ্তৃপক্ষ জগৰীয়া হ'ব কোনোবাখিনিত গতিকে অত্যন্ত মৰ্মাহত হৈছোঁ অৰ্কিত কৃষ্ণ দেৱদাস ল'ৰাটো মানে দুৰ্ঘটনাত পতিত হোৱা ল'ৰাটোৰ নাম দশম শ্ৰেণীত ফাৰ্ষ্ট বয় আছিলে খুব মেৰিটিয়াছ ঘৰৰ ল'ৰা গতিকে মই একদম মানে মোৰ ভাষা নাই এই আজিৰ এই পৰিস্থিতি ক'বৰ কাৰণে তিনিটা